ওলাইছোঁ আৰু এইবিলাক ফ্ৰেণ্ডছ সবাই উঠি লৈছোঁ এতিয়া বস্তুবিলাক উঠাই আছে গাড়ীত অলপ পিছতে আৰু যাম আমি ভিডিঅ'টো শেষলৈ চাই থাকিব দেই ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু এতিয়া ভালে ভালে আমি গৈ পালে হ'ল আৰু যাই কেনে কৈ আছোঁ আমি ক'ত যাই আছোঁ ফাইনেলি আহি পালোঁ বন্ধু বান্ধৱীসকল আমাৰ পিকনিকৰ ঠাইখিনি আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো অলপ দেখাই দিছোঁ আমি মেঘালয় ডিষ্ট্ৰিক্টৰ উমচেকত আহিছোঁ দেই পিকনিক খাব এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ইয়াৰ ৰেডি কৰি থকা হৈছে আৰু আমাৰ খুৰাই পেলাই আৰু ভাত বনাবৰ কাৰণে জুই ধৰি পুৰা পানী চানী বহাই দিলে আৰু এইটো বস্তুটো হৈছে মেইন এইটো নহ'লে পিকনিক অহা নিচিনাই নালাগে নহয় এয়া আমাৰ আহি গ'ল ব্ৰেড আৰু গল্লা লগতে আৰু কণীও আছিল চাহ খাইছোঁ সেইখিনিয়ে মানে ভিডিঅ' কৰা নহ'ল দেই গাইজ এয়া আঞ্জা কাটি কাটি মানে আমি খাইও আছোঁ এয়া চব্জি বনাবৰ কাৰণে আমি আঞ্জা কাটাত লাগি গ'লোঁ ফুলকবি বন্ধাকবি ওলকবি গাজৰ এনেকৈ চব মিক্স কৰি এনেকৈ কাটি আছোঁ এতিয়া বনাব আমি ফুৰিব আহিছোঁ নদীৰ পাৰ দেখোন এইফালে ৰান্ধনীয়ে ৰান্ধি আছে আমি অলপ ফুৰি যাবলৈ আহিছোঁ ইমান ধুনীয়া পৰিৱেশটো চাচোন মোৰ ফালৰ পৰা মেমহঁতলৈ বহুত বহুত ধন্যবাদ থাকিল আমাক এনেকুৱা এটা সময় পাৰ কৰিব পৰা সুবিধা কণ কৰি দিয়াৰ বাবে আৰু এইটো সময়নো ক'ত ঘূৰাই পাম কলেজ লাইফ শেষ হোৱাৰ পিছত এনেকৈ ভিডিঅ' কৰি সাঁচি থলোঁ আৰু পিছত চাব পাৰিম আৰু এই জোলনাখনত উঠি চালোঁ দেই সৰুৰ ফিল্ডটো লৈছোঁ আৰু নাহাঁহিবা দেই ফাইনেলি এয়া আমাৰ মাংস বনি আছে আৰু এইফালে চব্জি আৰু এইফালে আমাৰ খুৰা বনাই আছে অলপ পিছতে আৰু খাবলৈ ৰেডি হ'ব আৰু এই ধুনীয়া মাংসৰ কালাৰ আমাৰ ক্লাছমেট বন্ধু এজনে ধুনীয়াকৈ নাম গাইছে আৰু আমি চবেই মানে তাৰ গানৰ সুৰে সুৰে মানে পুৰা চাপৰি বজাই আছোঁ এইটো এনজয়ৰ কাৰণে দেই কোনো যাতে বেয়াকৈ নাভাবে এয়া আমাৰ অনিন্দিতা মেম ইমান ধুনীয়াকৈ গান গাইছে আমি সকলোৱে শুনি আছোঁ এনেকৈ বহি আৰু পুৰা চাই আছোঁ নাচি আছে কোনোবাই গান গাই আছে এনেকৈ চবকে কিবা নহয় কিবা কৰিব দিছে আৰু মানে কবিতা আবৃত্তি কৰা গান গোৱা আমাৰ মেমহঁতেও গোটেইকেইটাই মানে গান গাইছে নাচিছে ইমান ধুনীয়াকৈ এনেকৈ ভিডিঅ' কৰি সাঁচি থৈ দিলোঁ আমাৰ মেমহঁতেও কিন্তু ধুনীয়া নাচিব জানে দেই আৰু এনেকৈ ময়ো অলপ নাচিলোঁ ৰিহাৰ্চল নাই দেই গাইছে এনেকৈ নাচিছোঁ মেমহঁতে কোৱা কাৰণে এয়া আমাৰ খানা ৰেডি হৈ গ'ল আৰু চবে খাব বহি গৈছোঁ এতিয়া ভাতকেইটা ভালকৈ খাই লওঁ দেই এয়া চবে ফূৰ্তি কৰি আছে পুৰা নাচি নাচি এতিয়া আমি ঘৰত যাই আছোঁ আৰু আমি 18 তাৰিখে গৈছিলোঁ ভিডিঅ'টো আজিহে এডিট কৰি আছোঁ দেই এনেকৈ আহোঁতে আহোঁতে আমাৰ আন্ধাৰে হৈ গ'ল আৰু অলপ দূৰ আমি কলেজ পাম আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ দেই বাই বাই